পুতেক মাঘত মামনি বিয়া হিয়াত দিয়াত নিয়া এই দুটা ইয়াত বহি থাকোতে চচুৰকি নাতি মামনি ওচৰলে কোলা ভূত ক'ৰ পৰা আহিলে মানে সঁচাকে কোলা ভূত ভূত নেকি আমি আপোনালোকক দিনৰ দিনটো কৈ আছো আমি বোলো কোলা ভূত নহয় আজিকালি আমি চুৰ নকৰোতো বিজনেছে কৰো আমাৰ কথা যদি তিল মাত্ৰা হলেও বিশ্বাস কৰিলেহেঁতেন আমাক বান্ধি থৈ কিয় গ'লগে প্লিজ আমাক খুলি দিয়ক খুলি দিয়ক এতিয়াতো গম পালে আমি কোলা ভূত নহয় তিখৰ আমাৰ দুইটাকে খুলি দে আমাক যাবলে দে আমি কোলা ভূত নহয় লেপাই নাহিবি অকমান মনে মনে ৰাম পাম 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 ঐ বজেন কি ৰে ইমান সন্ধিয়াখন কেলে ইমান পিটপিটাই ফুৰিছ কিলো তই এডোখৰত কিমান দেৰিৰ পৰা আছ বাৰু 1 ঘণ্টামান হ'ল কিয় সুধিলি এইফালে কিলোৱে কোলা ভূত অহা দেখিছিল নেকি কোলা ভূত আয়ো বাৰী ব্ৰিব মলয়া 7টা বাজিছে কি নাই বজা এতিয়াই ভূত বজেন কেনেবাকে তই আমাৰ নিচিনাকে গেলা খালি নেকি যিটো সুধিছো সেইটো কচোন দেখিছিলি নেকি এইফালে অহা নাই ৰে মই অথনিৰ পৰা এডোখৰত ৰখি আছো ভূতটো বাদ দে মানুহো নাই অহা তহঁতিটা এনেকুৱা কাম কিয় কৰিলি তহঁতক কিমান ভাল বুলি ভাবো তহঁত দুটাই মিলি এইবোৰ কৰিলি বজেন ভাই কি কবি ৰে অভাৱে স্বভাৱ নষ্ট কৰিছে নহলে জানো এনেকুৱা কাম কৰো অভাৱে স্বভাৱ নষ্ট কৰিছে কথা কবলৈ আহিছ আয়ো তেহেঁতি দুটাই ডাঙৰ সৰু নাই মই নাধাম ধুম পিটি হাতত যি পাইছে তাকে কাঢ়ি লৈ গৈছে দতুৱা মোক গেলেক্সিটো ঠিকে